আজিৰ খবৰলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। 7 আগষ্ট 2024। বৰ্তমান সময়ত ছ'চিয়েল মিডিয়া আৰু বিভিন্ন প্লেটফৰ্মত আশাৰ কৰ্মী, অংগনবাদী কৰ্মী আৰু সহাৰিকাৰসকলৰ দৰমহাৰ বা মাননিক লৈ এটা খবৰ খুব চৰ্চাৰ আছে। দৰমহাৰ মাননি 12,300 টকা হ'ব নেকি? এই কথাটো কিমান দূৰ সঁচা? চৰকাৰৰ নতুন নিৰ্দেশনা কি? কেৱল ইমানেই নহয়, আজি এই বিশেষ ভিডিঅ'টোত আমি এই সন্দৰ্ভত বিতংভাৱে আলোচনা কৰাৰ উপৰিও ইয়াৰ বৰ্তমান অসমৰ 10টা অতি গুৰুত্বপূৰ্ণ আৰু ডাঙৰ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। গতিকে কোনো ধৰণৰ উৰা বাতৰি ভুল নোযোৱাকৈ সঠিক খবৰটো জানিবলৈ ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাওক। প্ৰথমে আমাৰ মূল আলোচনাটোলৈ। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা 12,300 টকা দৰমহাৰ বৃদ্ধি দাবীটো সম্পূৰ্ণ চৰকাৰীভাৱে এই মুহূৰ্তলৈকে ঘোষণা কৰা হোৱা নাই। অফিচিয়েল নটিফিকেশ্যন জাৰি কৰা হোৱা নাই। গতিকে এয়া অফিচিয়েল খবৰ নহয়, চৰকাৰী তথ্য অনুসৰি সত্যটো কি আহক জানো। আশাৰ কৰ্মীসকলৰ বৰ্তমানৰ স্থিতি। অসম কেবিনেটৰ পূৰ্ব সিদ্ধান্ত অনুসৰি আশাৰ কৰ্মীসকলৰ মাহেকীয়া স্থিতি মাননি চৰকাৰে 3,000 টকাৰ পৰা 4,000 টকালৈ বৃদ্ধি কৰিছিল। আনহাতে আশাৰ ছুপাৰভাইজাৰসকলৰ মাননি 10,200 টকাকৈ বৃদ্ধি কৰা হৈছিল। ইয়াৰ উপৰি ৰাজ্যৰ চৰকাৰে শেহতীয়াকৈ বাজেটৰ জৰিয়তে আশাৰ ছুপাৰভাইজাৰসকলৰ বাবে অতিৰিক্ত 1,500 টকাৰ মাননিও মঞ্জুৰ কৰিছে। অংগনবাদী কৰ্মী আৰু সহাৰিকাৰ। অসম চৰকাৰে যোৱাৰ বৰ্ষ সংশোধনী অনুসৰি অংগনবাদী কৰ্মীসকলৰ মাননি 3,500 টকা আৰু সহাৰিকাৰসকলৰ বাবে 1,750 টকা নিৰ্ধাৰণ কৰিছে। ইয়াৰ উপৰি অৱসৰকালীন সাহায্য হিচাপে 4 লাখ পৰা 3 লাখ আৰু 2 লাখ টকা পৰ্যায়ক্ৰমে আগবঢ়োৱা কামো চৰকাৰে কৰিছে। কৰ্মীসকলৰ দাবী কি কি? আনহাতে অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহাৰিকাৰ সন্থাই গুৱাহাটীৰ চলচল আৰু সঞ্চালকালয়ৰ সন্মুখত কেইবাবাৰো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকৰ দাবী হৈছে মাহেকীয়াৰ মাননি 21,000 টকালৈ বৃদ্ধি কৰাৰ আৰু চাকৰি স্থায়ী কৰি সম্পূৰ্ণ পেঞ্চনৰ সুবিধা দিয়া। গতিকে বন্ধুসকল, 12,300 টকাৰ কোনো নিৰ্দিষ্ট চৰকাৰী আদেশ অহা নাই, কিন্তু কৰ্মীসকলৰ আন্দোলন বৰ্তমানলৈ চলি থকা দেখা গৈছে বা চলি আছে। চৰকাৰে ভৱিষ্যতে কি সিদ্ধান্ত লয় তাৰ ওপৰত সকলোৰে চকু থাকিব। 10টা সঁচা আৰু গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে আজি মই লৈ আহিছোঁ। অসম এক্সপেৰিয়েন্স ব্ৰাইগেছ নীতি 2026 ৰ অনুমোদন। অসম চৰকাৰৰ কেবিনেট বৈঠকত এক ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। ৰাজ্যত অসম এক্সপেৰিয়েন্স ব্ৰাইগেছ নীতি 2026 অনুমোদন জনোৱা হৈছে। ইয়াৰ জৰিয়তে ৰাজ্যৰ জৈৱিক আৱৰ্জনাবোৰক পৰিষ্কাৰ শক্তিলৈ ৰূপায়ণ কৰা হ'ব আৰু উদ্যোগ আৰু বাণিজ্য আয়ুক্তালয়লৈ ইয়াৰ একক খিৰিকী ক্লিয়াৰেন্স দায়িত্ব ল'ব। খবৰ নং 2। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়া কৰাৰ ঘোষণাত অসম চৰকাৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এক সকাহৰ খবৰ দিছে। চৰকাৰে জনোৱা অনুসৰি আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ যোগান ধৰা হ'ব, যাতে কোনো হিতাধিকাৰীয়ে বিত্তীয় অসুবিধাৰ সন্মুখীন নহয়। পূৰ্বৰ দৰেই হিতাধিকাৰীসকলৰ বেংক একাউণ্টত এই টকা জমা হ'ব। খবৰ নং 3। বানাক্ৰান্ত পৰিয়াললৈ আৰ্থিক সাহায্য আৰু কেন্দ্ৰীয় মন্ত্ৰী পৰিদৰ্শন। অসমৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী JP নাড্ডাই অসম ভ্ৰমণ কৰিছে। চৰকাৰে বান শিবিৰত থকা আৰু জলমগ্ন হৈ থকা
পৰিয়ালৰ মুৰব্বীসকলৰ বেংক একাউণ্টত ৩,৮০০ টকাকৈ পোনপটীয়াকৈ হস্তান্তৰ কৰাৰ ব্যৱস্থা কৰিছে। লগতে শিশু খাদ্য, পশু খাদ্য আৰু বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ নিৰ্দেশ দিয়া হৈছে। এতিয়া আমি 4 নম্বৰ খবৰটোলৈ আগবাঢ়োঁ। আত্মসহায়ক গোটৰ বাবে ষ্টাম্প ডিউটি ৰেহাই। অসম কেবিনেটে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ বাবে আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে 10 লাখ টকাকৈ লোন বা ঋণৰ ওপৰত থকা ষ্টাম্প ডিউটি সম্পূৰ্ণ ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে। ইয়াৰ ফলত মহিলাসকলে ব্যৱসায় কৰিবলৈ সহজতে ঋণ ল'ব পাৰিব। এতিয়া আমি আগবাঢ়িছোঁ 5 নম্বৰ খবৰটোলৈ। লক্ষ্যধৰা আৰু থামুল নলবাৰীত নতুন সংৰক্ষিত বনাঞ্চলৰ পৰিৱেশ সুৰক্ষাৰ দিশত এখোজ আগবঢ়াই গোৱালপাৰা জিলাৰ ৰাসী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আৰু থাকু নলবাৰী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলক চৰকাৰে সম্পূৰ্ণৰূপে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ বাবে জাননী অনুমোদন কৰিছে। এতিয়া আমি আগবাঢ়িছোঁ 6 নম্বৰ খবৰটোলৈ। লক্ষ্য লাখপতি বাইদেউ আঁচনিৰ পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহিলাৰ উদ্যমিতাৰ অভিযানৰ অধীনত ৰাজ্য অতিৰিক্ত 1,705 MZ 2গৰাকী যোগ্য মহিলাৰ হিতাধিকাৰীক ব্যৱহাৰিক মূলধন বা বীজ ধন মুকলি কৰি দিয়াৰ প্ৰক্ৰিয়া কেবিনেটে অনুমোদন কৰিছে, যাৰ ফলত গ্ৰাম্য মহিলাসকল স্বাৱলম্বী হ'ব পাৰিব। খবৰ নং 7। এতিয়া আমি 7 নম্বৰ খবৰটোলৈ আগবাঢ়িছোঁ। অনাথৰ ছাত্ৰ ছাত্ৰীৰ বাবে চিকিৎসা বিশেষ কোটা। অসম চৰকাৰে এক নজিৰবিহীন মানৱীয় সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা অসমৰ স্থায়ী বাসিন্দা হোৱা অনাথৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে চিকিৎসা মহাবিদ্যালয়সমূহত বিশেষ MBBS কোটা সংৰক্ষিত কৰা হৈছে, যাতে অনাথৰ ল'ৰা ছোৱালীও ডাক্তৰ হোৱাৰ সপোন পূৰণ কৰিব পাৰে। খবৰ নং 8। এতিয়া আমি 8 নম্বৰ খবৰটোলৈ আগবাঢ়োঁ। জোখ মাখ নিয়ম সৰলীকৰণ বা সৰলীকৰণ ব্যৱসায় আৰু নিৰ্মাতাসকলৰ বাবে ৰাজ্য চৰকাৰে অসম লিগেল মেট্ৰলজি নিয়ম 2026ত সন্মতি দিছে। ইয়াৰ ফলত জোখ-মাখৰ যন্ত্ৰপাতিসমূহ ব্যৱসায়ীসকলে নিজেই ষ্টেপ চাৰ্টিফিকেশ্যন বা নটিফিকেশ্যন বা চাৰ্টিফিকেশ্যন বা থাৰ্ড পাৰ্টিৰ দ্বাৰা প্ৰমাণিত কৰিব পাৰিব, যাৰ ফলত চৰকাৰী চক্ৰান্ত আৰু নীতিগত বোজাৰ হ্ৰাস পাব। আমি আগবাঢ়িছোঁ ইয়াৰ পৰৱৰ্তী খবৰলৈ। পশুধন ক্ষেত্ৰত নতুন নিযুক্তিৰ নিয়ম। পশুপালন আৰু পশু চিকিৎসা বিভাগত অধিক স্বচ্ছতা আনিবলৈ চৰকাৰে ভেটেৰিনাৰী ফ্লেট এছিষ্টেণ্ট পদৰ বাবে নিযুক্তি নিয়মাৱলী সংশোধন কৰিছে। এতিয়াৰে পৰা সম্পূৰ্ণ মেধাৰ ভিত্তিত আৰু ইউনিফৰ্ম নিয়ম অনুসৰি এই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব। আগবাঢ়িছোঁ আজিৰ ভিডিঅ'টো একেবাৰে শেষৰ খবৰটোলৈ। 15 আগষ্টৰ পূৰ্বে অসম কেবিনেটৰ সাল সলনিৰ সম্ভাৱনাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ অনুসৰি অহা 2026 চনৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অহা 15 আগষ্টৰ ভিতৰত অসম কেবিনেটত এক ডাঙৰ সাল সলনি ঘটিব পাৰে। কেবিনেটত কেইবাজনো নতুন মুখ্য অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা প্ৰকাশ কৰি পাইছে। তো বন্ধুসকল, এয়া আছিল আশা আৰু অংগনবাড়ী কৰ্মীসকলক লৈ ওলোৱাৰ খবৰটোৰ প্ৰকৃত সত্যতা আৰু অসমৰ 10টা ডাঙৰ খবৰ। আশা কৰোঁ আপোনালোকে সঠিক তথ্য লাভ কৰিলে। এনেধৰণৰ দৈনিক সঁচা আৰু প্ৰমাণিত খবৰ পাই থাকিবলৈ আমাৰ এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক। লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ আপোনালোকে পোনপ্ৰথমে লাভ কৰে। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰে পৰা বিদায় ল'লোঁ। ধন্যবাদ।
জয় এখন।